কমপ্লিট কৰি মানে ভিডিঅ'টো পুৰা একদম 100% কৰি দিলোঁ। তো কৈ দিছোঁ যে মই শিৱসাগৰ কিয় আহিলোঁ গাইজ, আৰু কৈ দিছোঁ যে ইয়াত মানে মই কথা কৈ যদি ভিডিঅ' বনাওঁ মানে তলৰ ফালে চাবলগীয়া হয়। মানে বৰষুণ আহিছে, মানে ৱেডাৰটো বাৰসাত কি মৌচম আৰু মানে বহুত। হেল্ল' নমস্তে বন্ধুসকল, নমস্তে বন্ধুসকল। মই আছোঁ শিৱসাগৰত, আৰু শিৱসাগৰত আহি যদি মই ৰংঘৰ নাচাওঁ তেতিয়াহ'লে কি চাম? তো বলক আজি ৰংঘৰ কাৰেংঘৰ চাবলৈ চলো। লগতে বন্ধু বান্ধৱীসকল, মই কৈ দিছোঁ যে মই শিৱসাগৰত কিয় আহিলোঁ। মই মানে সকলোৱে ভিডিঅ'ত কৈছোঁ, ভিডিঅ'টো চালে গম পাব, শেষলৈ চাব কাৰণে শেষলৈ। একচুৱেলি গাইজ মানে ৰাতি 9টা বাজিছিল, আৰু মানে 10টা বজাত আমাৰ মানে গাইজ বৰদেউতাহঁতৰ মানে ডাঙৰ সেই দাদাই মানে মোক ফোন কৰি ক'লে বোলে শিৱসাগৰ যাবি নেকি? ময়ো মানে চখ হৈ গ'লোঁ প্ৰথমবাৰ বোলে শিৱসাগৰ। ময়ো ডাইৰেক্ট কৈ দিলোঁ বোলে ব'ল হ'লি। একচুৱেলি মানে কি আমাৰ বাইদেউৰ এজনী ছোৱালী মানে মোৰ ভাগিনৰ মানে বাৰ্থডে আছিল, সেইবাবে মানে শিৱসাগৰ গ'লোঁ আৰু লগতে চাইও ল'লোঁ। আৰু গাইজ কৈ দিছোঁ যে শিৱসাগৰ প্ৰায় আমাৰ ঘৰ মানে বৰপেটা চেঙাৰ পৰা মিনিমাম 400 মানে 70 কিলোমিটাৰ এপ্ৰক্স সিখিনিমান মানে। তো মানে পুৱাই আমি মানে 3:30টাত উঠি মুখ হাত ধুই মানে 4টাতে ওলাই গ'লোঁ। আৰু এয়া চাওক শৰাইঘাটত দলং, আৰু সেইদিনা মানে খুব বেছি বৰষুণ আছিল। তো বাবে আৰু মই ভিডিঅ' বনাবৰ কাৰণে বেছি এচেচাৰিজ নিয়া নাছিলোঁ, সেইবাবে মানে কি হাতেৰে বনালে ভিডিঅ'টো খুব বেছি ভাল নহয়, আৰু মই ফেচ নানিলোঁ আৰু মানে লৰি থাকে মানে বন্ধুসকল, মানে ভিডিঅ'টো হাতেৰে বনালে মানে হিলি থাকে। বহু বেছি বৰষুণ দি থকাৰ কাৰণে মানে কি ৰেষ্টুৰেণ্টত সোমাই কি খালোঁ বা ৰাস্তাটো মানে বেছি ভালকৈ ইমান ৰখি ভিডিঅ'টো বনোৱা নহ'ল। মানে এই গাড়ীৰ ভিতৰতে জাষ্ট সেইখিনি দেখুৱাইছোঁ। তো মানে ডাইৰেক্ট মই ভিডিঅ'টোত মানে ৰংঘৰ, শিৱদৌল আৰু মানে কি এইটো জয়সাগৰ পুখুৰীটো মানে দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক মানে, আৰু আগত সেইখন চাওক ভলভ' S90। আৰু মই এটা কথা সকলোকে কৈ দিছোঁ যে গাইজ, আপোনালোকে ভিডিঅ'টো চাই এইটো নাভাবি যে এইটো ভিডিঅ' মানে ভইচ অভাৰৰে হ'ব। বহুতে মোক কৈছিল যে তই ভইচ অভাৰৰ ভিডিঅ' মানে বেছিকৈ কৰা, তো মানে সেইটো বেমাৰো মই ঠিক কৰিবলৈ লাহে লাহে চেষ্টা কৰিলোঁ। ভইচ অভাৰটো মানে চেঞ্জ হ'ব ইয়াত মানে চাই থাকক। বাপৰে বাপ, ভলভ' S90 পূৰা উৰি গৈছে। वैसे हमारा वरना भी कुछ कम नहीं है वोल्वो S90 से। তো তলাতল ঘৰত সোমোৱা মানে প্ৰৱেশ দুৱাৰ মানে গেটখন পাই গ'লোঁ। তো ইয়াত মানে টিকট কাটিব লাগে আৰু ভিতৰত সোমাব লাগিব। তো টিকট কাটি ল'লোঁ, আৰু ইয়াত চাওক টোপ সেই আগৰ দিনতে মানে কি মানে, আৰু আগত মেইন তলাতল ঘৰটো দেখুৱাবলৈ আছোঁ। এইবিলাক টোপ, আৰু ইয়াত মানে গৰু ছাগলী এৰি থোৱা আছে একদম কিয় বা। একচুৱেলি গাইজ মানে দীপংকৰ দাদাই মানে আগতে মানে কি গাইজ এই তলাতল ঘৰ দেখিছে, তো মই দেখা নাছিলোঁ। মানে মই শিৱসাগৰলৈ প্ৰথমবাৰ আহিছোঁ। তো মানে আৰু আমাৰ লগত গাড়ীত একেলগে বৰদেউতা আৰু বৰমাও আছিল। তো মানে বৰদেউতা আৰু বৰমাই গাড়ীত থাকি গ'ল, মানে তেওঁলোকে আগতে চাইছে আৰু আমাকে মানে চাই আহিবলৈ দিয়ে, আৰু বৰষুণ আহিছিল না সেইবাবে। আৰু ফ্ৰণ্টত চাওক সেইটো তলাতল ঘৰ, সেইটো আৰু কৈ দিছোঁ যে ইয়াৰ ভিতৰত মানে যিকেইটা ৰুম আছে সেইকেইটা মানে পূৰা একদম আন্ধাৰ টাইপ দেখুৱাই আছোঁ, চাই থাকক। তো বৰষুণ বেছি জোৰত নাছিল যদিও এই কম বৰষুণতে পূৰা একদম জিকি হ'লেও মানে জ'চত পূৰা চাবলৈ গ'লোঁ। আৰু এইটোৱে হ'ল তলাতল ঘৰটো, বলক ভিতৰলৈ যাইছে হওক। তো এইটোৱে হ'ল ৰহস্যময় মানে ভুলভুলীয়া টাইপৰ তলাতল ঘৰ। তো মানে সেই কিমান শ বছৰ পুৰণি এইবিলাক আগতে বনাই থোৱা মানে, অ' মাই গড, কি একেবাৰে আহোম ৰজাৰ বনোৱা মানে শ বছৰ পুৰণি এইবিলাক মানে চাই কিবা মানে বহুত বেছি ভাল লাগে, মানে আহিবলৈ মন নাযায়। তো গাইজ মানে বহুত বেছি পুৰণি হ'লেও মানে পুৰণি যেন নালাগে বস্তুটো চাই, কিবা মানে নতুন হেন মানে কি ক'ম আৰু। তো গাইজ মানে কি আমাৰ লগত অহা এই আগত যি দেখিছে সেই দাদাজন মানে শিৱসাগৰৰ লোকেলে হয়, সেইবাবে সি আমাক মানে পূৰা একদম টুৰ কৰালে এইখিনি ঠাই। গাইজ যিহেতু মানে বহুত বেছি ইয়াত বৰষুণ, আৰু মানে ঠাইবোৰ বহুত বেছি পিছল হৈছে, সেইবাবে মই মানে কি মানে কথা কৈ মানে ভিডিঅ'টো বনোৱা নাই। এনেই মানে ভিডিঅ'টো মানে ধুনীয়াকৈ শ্বট লৈছোঁ, আৰু মানে মিউজিকৰ লগত ভিডিঅ'টো বনাইছোঁ। মই ইয়াৰ বিষয়ে কোৱা নাই, জাষ্ট দেখুৱাইছোঁ। আৰু ইয়াৰ মানে নাজাৰাটো মানে লাজবাব। আৰু ভিতৰত দেখিলোঁ এইটোচোন কিবা গাঁত, আৰু দাদাজনে ক'লে সেইটো বোলে কিবা গুহা বোলে, কি গুহা নাজানো আৰু মানে ভিতৰলৈ নাজানো, মানে ভয়ো লাগে দিয়কচোন। মানে
সেই আৰু মানে কুছ তো ৰহস্য ছুপা হে ইছ ঘৰ মে একদম পূৰা একদম আন্ধাৰ আন্ধাৰ আমি মানে মোবাইলৰ ফ্লেছ লাইট জ্বলে মানে ভিতৰলৈ মানে চাই আছোঁ আৰু পূৰা একদম বিচাৰি বিচাৰি কিবা বিচাৰি পাওঁৱে নেকি মানে ঘূৰি ঘূৰি তো ফাইনেলি বাহিৰত ওলাই আহিলোঁ আৰু খতম ফাৰ্ষ্ট অহাৰ লগে লগে যে মই ভিডিঅ'টোত দেখাইছিলোঁ টপ এবাৰ এই টপবিলাক মানে ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো গাইজ আৰু কৈ দিছোঁ যে ইয়াত মানে মই কথা কৈ যদি ভিডিঅ' বনাওঁ মানে তলৰ ফালে চাবলগীয়া হয় মানে বৰষুণ আহিছে মানে ৱেডাৰটো বাৰসাত কি মৌচম আৰু মানে বহুত বেছি পিছল তলফালে চাইছে মই ভিডিঅ'টো বনাই আছোঁ যদি পৰি যাওঁ মানে কাম তামাম সকলোকে কৈ দিছোঁ যে গাইজ মানে কি বহুত বেছি পিছল আৰু বৰষুণ আহিছে মই যদি মানে এনেকৈ কথা কৈ ভিডিঅ'টো বনাওঁ মানে তলফালে চাব লাগে আৰু ভিডিঅ'টো এনেকৈ বেছি ভাল নহয় সেইবাবে মই ভিডিঅ'টো মানে শ্বৰ্ট লৈছোঁ তাত মানে মিউজিক লগাই দিম সেনেকৈ মানে ভিডিঅ'টো দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকৰ সন্মুখত আছে এয়া ৰংঘৰ তো ইয়াত মানে বিহু পতা হয় বিহুত মানে বৰষুণ মানে খুব বেছি আহি থকাৰ কাৰণে মানে গাইজ কেমেৰাত হয়তো বৰষুণটো ধৰিব পৰা নাই কিন্তু বৰষুণ খুব বেছি আহিছিল সেইবাবে ৰংঘৰৰ ভিতৰত যোৱা নহ'ল গাড়ী ৰখি মানে কি বাহিৰৰ পৰাই ফটো ল'লোঁ আৰু লাষ্টত মানে কি গাইজ এইটো হ'ল জয়সাগৰ পুখুৰী মানে একদম সাগৰৰ দৰে দেখাত একদম এই বহুত বিশাল মানে আৰু বহুত দ বোলে বহুত মানে ইয়াত কাচু চাচু বহুত কিবা কিবি মানে বস্তু আছে 1 week later মানে গাইজ সৰুৰে পৰা এটা ড্ৰিম আছিল মানে কিতাপত দেখি আহিছিলোঁ মানে জয়মতীত থকা ঠাইখন মানে ৰংঘৰ কাৰেংঘৰ এইবিলাক দেখি আহিছিলোঁ আৰু এদিন মনত ইচ্ছা আছিল যে মানে এইবিলাক এদিন হ'লেও এদিন চাম তো মানে এইবোৰ চোৱা সপোনটো মানে পূৰণ হ'ল তো থেংকছ টু দীপাংকৰ দা তো সেয়াৰ কাৰণে মানে মোৰ যোৱা হ'ল তো মানে গাইজ ভাবিলে আচৰিত লাগে যে মানে কি সেই সময়তে মানে ইমান ডাঙৰ আৰু ইমান দকৈ খান্দিছিল মানে সেই শ বছৰ আগতে গাইজ মানে কি টেকন'লজি আছিল সেই সময়তে মানে সেই সময়ত বন্ধা ঘৰ মানে এতিয়ালৈকে আছে তো গাইজ মানে কি ভিডিঅ'টো মই বনাইছিলোঁ মানে কেইদিনমান আগতে তো এতিয়া মানে শিৱসাগৰৰ পৰা ঘৰ আহিব মানে 4 দিন হৈ গ'ল তো মানে বহুতে কৈছিল যে তই মানে এতিয়ালৈকে ভিডিঅ'টো কিয় দিয়া নাই শিৱসাগৰৰ ভিডিঅ' কিয় দিয়া নাই তো মানে মই এডিট কৰিব টাইম পোৱা নাছিলোঁ আৰু মানে কেনেদৰে ভিডিঅ'টো বনালে ভাল হ'ব মই সেইটো ভাবি পোৱা নাছিলোঁ সেইবাবে বহুত বেছি দিন হৈ গ'ল তো আজি ফাইনেলি ভিডিঅ'টো বনাই পেলালোঁ তো গাইজ মানে এডিট মানে নকৰা এটাই কাৰণ আছিল ইমান দিনত মানে ইয়াত আপোনালোকে হয়তো গম পাইছে মোৰ এই ইনষ্টাগ্ৰামৰ ৰিলত দেখি যে আমাৰ মানে ইয়াত পানী হৈছে তো মানে পানী হোৱাৰ বাবে মানে কাৰেণ্ট মানে নাছিল সেইবাবে মানে মোবাইলত চাৰ্জ বেছি নাছিল তো মানে ইমাৰ্জেঞ্চিৰ কাৰণে অলপ চাৰ্জ বচাই ৰাখিছিলোঁ তো মানে তেতিয়া মানে সেইবাবে ভিডিঅ'টো মানে এডিট কৰা নহ'ল মানে গাইজ ভিডিঅ'টোতো আগতে বনাইছিলোঁ এডিট চিডিট কমপ্লিট কৰি মানে ভিডিঅ'টো পূৰা একদম 100% কৰিলোঁ তো গাইজ মানে ভিডিঅ'টো এইখিনি আছিল তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আমাৰ চেনেলত যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো শেষলৈ মানে সেয়াৰ তো জয় আই অসম বাই 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 বহুত বেছি মানে বাই বাই